দীঘল দাঁত দুটা উলিয়াই দিছ নহয় অকল লৰাই নহয় ছোৱালীও তো হাই গুড মৰ্নিং গাইজ তো আমি যাবলৈ ওলাইছোঁ বালিপাৰা নে বালাপাৰা নাজানো বাৰু আমি ৰুমৰ পৰা ওলালোঁ তেজপুৰৰ পৰা গৈ আছোঁ দেখাই আছোঁ গুড মৰ্নিং গাইজ আমি তেজপুৰৰ পৰা যাব ওলাইছোঁ কি আছিল বালিপাৰা অঁ বালিপাৰা বালিপাৰা বোলে বালিপাৰাতে আছে আজি বালিপাৰাত আছে ই ইহঁতৰ কিয় বালিপাৰা বুলি কৈছে বালিপাৰাত আছে বালিপাৰাত নাই বালিপাৰা ওই বালিপাৰাত বালিপাৰাত অ। তো কোৱা নাই দে কেনে শুনাছি বালিপাৰাত ক তই লাগি আছে যি নহওক লাগি থাকক মুঠতে যাই আমি চাইনবোৰ্ড চাম আপোনালোকক দেখাম কি লেখা আছে বালিপাৰাত না বালিপেৰেত আৰু যাবা আপোনালোকে কমেণ্ট কৰিব হাঁহি নাচাই কিয় ঠিক আছে গৈ থাকিম ব্লগ বনাই থাকিম আপোনালোকে চাই থাকিব মই জেগা চাম আপোনালোকে চাব থেংক ইউ বাই তো আমি তেজপুৰ গৰিয়ামাটিত চাহ খাব গৈছোঁ মনো চাহ খাই আহি পালোঁ পেণ্ডেল ছিঙি গ'ল চেণ্ডেল মোৰ আছে এটা নীলা নীলা চেণ্ডেল বাটত লগাও কেণ্ডেল চাইকেলৰ হেণ্ডেল এয়া চাওক আমাৰ ৰাভাৰ মাথাটো মেণ্টেল কবিতা লিখিব পাৰিম আমি কি আছিল চাওঁ আহি পালোঁ পেণ্ডেল নকওঁ বাকী আহি পালোঁ পেণ্ডেল মোৰ নীলা চেণ্ডেল চেণ্ডেল চাইকেলৰ হেণ্ডেল ৰাভাৰ মাথাটো মেণ্টেল বাৰ্ডেৰ কেণ্ডেল আমাৰ মনৰ এটা কেণ্ডেল আৰু তুমি হ'লা হেণ্ডেল আয়ু ডিমা তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ধন্যবাদ থাকিল এটা দে বাই ৰুমত কাপোৰ চাপোৰ লৈ বেগ চেগ থৈ এতিয়া আমি ভাত খাব যাম অকণমান ৰেষ্ট লৈছোঁ ভাত খাব যাম বালিপাৰা টাউন এখন থাকিব ভাগৰ লাগছে আমাৰ থিয়েটাৰ হৈ আছে তেজপুৰ বালিপাৰা শ্ব' চলি আছে তেজপুৰ বালিপাৰাত তো আমি এতিয়া ডান্স কৰিব ওলাইছোঁ কি ধৰিলোঁ বালিপাৰা চম পায়েল বাজে বালিপাৰা প্ৰধানখিনি নাটক আছে তো আপোনালোকক কিছু কিছু দৃশ্য দেখাব চেষ্টা কৰিম চাই থাকক পিন্ধিছোঁ গানটো আপোনালোকক অকণমান দেখাব পাৰিলে আমাৰ মনটো ভাল লাগিলে কিন্তু কেমেৰা কৰা মানুহ নাই যি নহওক কেতিয়াবা সময় সুবিধা মিলিলে বেলেগক কেমেৰাটো দি আমি নাচি আপোনালোকক দেখাম তোৰ নামটো এক নম্বৰত আছে আৰু একো জানো যে বৰ্তমান তই মোৰ এই ডাঙৰ ল'ৰাটোৰ মূৰটো চলাবলৈ তোৰ সেই দীঘল দীঘল দাঁত দুটা উলিয়াই দিছ নহয় অকল লৰাই নহয় ছোৱালীও বিয়া পাতিবলৈ একেবাৰে উত্ৰাৱল হৈ গৈছে বিচাৰিছে যাতে তাৰ এই আশাটো মই পূৰণ কৰোঁ একমাত্ৰ ল'ৰাখিব গতিকে সি যদি কিবা বিচাৰে আজিলৈকে তাক মই নিৰাশ কৰা নাই তেতিয়া আজি প্ৰথম তাক নিৰাশ কৰি দিয়াটো ভাল হ'ব আৰু ভালকে বুজাই দিবি তোৰ ল'ৰাক যে আমাৰ ছোৱালীজনীৰ বিয়াখন ঠিক হৈ গৈছে ঠিক হোৱা বিয়া ভাঙি যাবও পাৰে এইখন বিয়া নাভাঙে ইমান খাটাং নে খাটাং লগতে এইটোও খাটাং যদি অতি সোনকালে তই তোৰ সেই মায়াজালৰ পৰা মোৰ ডাঙৰ ল'ৰাটোক মুকলি কৰি নিদিয় কোনমান এখন কিন্তু মই তোৰ সেই জাল ফালি গৈ তোৰ নেলুত চেপি ধৰিম
ল'ৰাৰ কথা বাদ দিয়ক না মোৰ ল'ৰাৰ মায়াজালত আপোনাৰ ছোৱালীয়ে ভৰি দিয়াটো খাটা সেইদিনা আপুনি কাৰ চেপি ধৰিব মোৰ নে আপোনাৰ নিজৰ ল'ৰা আমাৰনো কি ৰাক্ষস কোনোবাই নেলুট ধৰিব আহিব নেলুটতে চুপাই খাই পেলাম কিন্তু আপুনি আপোনাৰ ল'ৰাৰ কথা এবাৰ চিন্তা কৰি চাব কিন্তু ৰাক্ষস হ'বলৈ শিকা নাই পুতলাহে হৈছে মোৰ আঙুলিত ধৰি নাচি থকা পুতলা এই পুতলা নহয় কি এইটো আমাৰ সন্তান হয় কি আমি ইমানো পাপ কাম কৰা নাই যে আমাৰ ডাঙৰ ল'ৰা কোনোবা ড্ৰাগছ মাফিয়াৰ হাতৰ পুতলা হ'বলৈ আমি এৰি দিম ঈশ্বৰে আমাক ইমানো কষ্ট নিদিয়ে যে আমাৰ ডাঙৰ ল'ৰা ড্ৰাগছৰ চোৰাং বেপাৰী বুলি আমি চিনাকি দিবলগীয়া হ'ব ইমানো আমি বেয়া কাম কৰা নাই যে আমাৰ ডাঙৰ ল'ৰাই টকা ঘটাৰ নামত এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জীৱনবোৰ ধ্বংস কৰি ঘূৰি ফুৰিব যিমানেই জাল নাপাতো কিয় কি উভতি আহিবই মোৰ বুকুৰ মাজত আহিবই কি উভতি তাৰ মানে আমাৰ ল'ৰা ড্ৰাগছৰ সৈতে পুলিচৰ হাতত হাতে লুটে ধৰা পৰিছে ৰাতি লকাপতো আছে পুলিচে দেখাৰ মাত্ৰকে এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছে আৰু তুমি মোক একো কথা জনোৱা নাই অকলে অকলে তুমি ইমান কষ্ট আপুনি কষ্ট হ'ব বুলি আপোনাক কথাবোৰ জনোৱা নাছিলো মই বৰ অপদাৰ্থ দেউতাক দেখিহে নে মোৰ মৰমবোৰতে ক'ৰবাত কিবা খুঁত আছে যাৰ বাবে কোনেও মোৰ মৰমবোৰক মৰম নকৰে নে মোৰ বিশ্বাসবোৰতে ক'ৰবাত কিবা ভেজাল আছে যাৰ বাবে কোনেও মোৰ বিশ্বাসক বিশ্বাস নকৰে সৰুতে মই অনাথ হৈছিলোঁ কিন্তু এতিয়া যে মোৰ ল'ৰা ছোৱালীয়ে মোক আকৌ এবাৰ অনাথ কৰিব বিচাৰিছে নিজৰ কথা নাভাবিলো আনকি তোমাৰ কথাও মই পাহৰি থাকিলো ল'ৰা ছোৱালী বুলিয়েই গোটেই জীৱনটো মই পাৰ কৰিম আৰু ইহঁতেই আমাৰ মৰমবোৰক গছকি ফেনেকি এনেকৈ পাৰ হ'ব খুজিছে কোনোবা দিনা তুমিও গুচি যাবা নেকি মোক এৰি থ ভয় লাগিছে চব শেষ হৈ যাব নেকি আমাৰ সপোন আমাৰ আশা চব কানবান হৈ যাব নেকি মই লাজ পাম জানা এইবোৰ একো নহয় আপুনি এনেকৈ ভাগি নপৰিবচোন মই চব ঠিক কৰি পেলাম আপোনাক মই লাজত পৰিবলৈ নিদিওঁ নহয় আপুনি বিশ্বাস কৰক মই আছোঁতো আপোনাৰ লগত মই আছোঁ তুমি থাকিবা নহয় সদায় কলেজত থাকোঁতে তুমি যে এটা কবিতা গাইছিলা সেই কবিতাটি এবাৰ শুনাই দিবা নেকি হাঁহিবলৈ পাহৰি গৈছো জানা কবিতাটি শুনিলে কি যেনিবা এবাৰ হাঁহিব পাৰোৱে যে জীৱনো এটি বিনামূলীয়া স্কুল ঘৰ যুঁজি হাঁহি যা হাঁহি যুঁজি যা মুঠতে তাতো চলে হাঁহিৰে ক্লাছ হাঁহি আত্মহাৰা নগবা তুমি পিছে হাঁহিও হাঁহিব পাৰিবা তুমি এই ভাবি যে তোমাৰ পৰাজয়টো কাৰোবাৰ প্ৰথম লাগিছে বিজয়ৰ অহংকাৰ আৰু তোমাৰ বুকুত মহানতাৰ অলংকাৰ এবাৰ হাঁহি দিয়া তুমি হহা দেখি যদি কোনোবাই কয় তুমি উন্মাদ বুজাই দিবা তুমি হাঁহিব নাজানিলে জীৱনেও কৰিব পাৰে বিসম্বাদ হহাৰ যদি নাই কোনো কাৰণ তথাপিও হাঁহিব পাৰা তুমি এই ভাবিয়ে যে উশাহ নিশাহ লৈ থকা যন্ত্ৰবোৰত তাতে জমা হৈছে বহু কাৰ্বন হাঁহিবলৈ মই পাহৰিছোঁ জানা ঠিক তোমাৰ যোন বিয়লৈ যাব বিনিময় কৰি লওঁ অকণমান হাঁহি মোক দিবা অকণমান হাঁহি মই দিম তোমাৰ ইমান জোনা
এক হোৱাৰ এক বিৰল প্ৰয়াস। এয়াচমা মই হাঁহিছো। এবাৰ তুমিও হাঁহি দিয়া না প্লিজ। দামী হ'ব লাগে মৰমবোৰ, বিশ্বাসবোৰ। কিন্তু সেইবোৰ শব্দ চাগে তোৰ সেই গুৰুত্ব নে কি আজিলৈকে সি শুনিয়ে পোৱা নাই। তই একো কৰিব নালাগে, যি কৰিব লাগে মই কৰিম। কাইলৈ পুৱাই মই তোক আমাৰ ঘৰতে আঙঠি পিন্ধাবলৈ আহিম আৰু তোমাক পিছত তহঁত দুইটাৰে বিয়া। কিয় আৰু তোমাক সময় ল'ব লাগিছিল নেকি? তোক নতুন লেপটপ দিব পাৰে, নতুন গহনা দিব পাৰে, নতুন মেকআপ দিব পাৰে। নহয় নালাগে বুলি তোক কোৱা নাই। মাক নহয় 10 মাহ 10 দিন গৰ্ভত ৰাখিছো নহয়, মোক শুনিলেই বুজি পাওঁ কাৰণ মূৰত কি ঠাণ্ডা চলি আছে। তহঁতক শুদ্ধ পথলৈ আনিবলৈ যিহেতু আমাক সময় নিদিলি, গতিকে এইবাৰ সময় তহঁতকো দিয়া নহয়। মনে কামি বিচৰা নাই কাৰণ তয়ো মুকুতা নহয় যে কেবি মই তোক সেই কুকুৰ নিচিনাকে ফোন বা লেপটপ দিবলৈ যোৱা নাই। তোক সুৰক্ষা দিছে এজনী ছোৱালীৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদ। একেবাৰে টপ পজিশ্যন পাইছে। একো নহয় যা, ইমান দিনতো আমাৰ অবাধ্য হৈয়ে চলিল। ঘৰত থকা কেইদিনতো অকণমান বাধ্য হৈছ। এনেও ইমেজ ভাল কৰিবলৈ তোৰ হাতত বৰ বেছি সময় নাই। আজিৰ দিনটোত অন্তত কাজে পচন্দ কৰে। আজিতো আমাৰ কাৰণে বৰ ভাল দিন। এই দিনটোৰ কাৰণে সেই অফিচত কাহিনীগিৰি কৰে। যিবিলাক বস্তু এওঁৰ লগত দিয়া নাই সেইবিলাকে মোৰ লগত বাকী যিবিলাক দিছে সেইবোৰ চব ঘৰৰ বাহিৰ। ঘৰৰ বাহিৰ
ভিডিঅ' কৰিছে ন আমাৰ ঠিক তোমাৰ জন্মলৈ যাব বিনিময় কৰি অকণমান হাঁহি মোক দিবা অকণমান হাঁহি মই দিম তোমাক ইমান জোনা একে একে এক হোৱাৰ সুদীৰ্ঘ প্ৰয়াস এয়া চোৱা